আজি আমাৰ ইয়াতে গোসাইগাঁও সাব ডিভিজনৰ আমাৰ সিনিয়ৰ সিটিজেন্স এসোসিয়েশনৰ ইয়াত অফিস উদ্বোধন কৰা হৈছে। আমাৰ সন্মানীয় বিটিআৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘৰখন আমাৰ সিনিয়ৰ সিটিজেনৰ নামত তেখেতে চেংচন কৰাই দিছিলে আৰু যিসকলে এই ঘৰখন বনোৱাৰ কাৰণে দায়িত্ব পাইছিলে ইহঁতে কম দিনৰ ভিতৰতে এই ঘৰখন সাজি উলিয়াইছে। আৰু লগতে আজিৰ এই শুভ অনুষ্ঠানত আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আহি নিজে উদ্বোধন কৰাৰ কথা আছিলে, কিন্তু বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। তাৰ কাৰণে মোক ইয়াত এই উদ্বোধন কাৰ্যসূচীখন সম্পন্ন কৰিবৰ কাৰণে দায়িত্ব দিছে। তাৰ কাৰণে মই ইয়াৰ পৰাই চিফ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ মহান যিটো উদ্দেশ্য, এই উদ্দেশ্যটো সাফল্যমণ্ডিত হ'ল। আজি এই জাগাত যিবিলাক আমাৰ সিনিয়ৰ সিটিজেনসকলে আছিলে সিহঁতে বহি মেলি কথা পাতিবৰ কাৰণে তেনেকুৱা এখন জাগা নাছিল, আৰু এইটো বনোৱাৰ পিছত আজিৰ পৰাই আমাৰ সন্মানীয় সিটিজেন পৰামৰ্শ বা এসোসিয়েশনৰ যিমানবোৰ কৰ্মকৰ্তা আছে মিটিং হলেও বা এনে অফিস কৰিবৰ কাৰণে এইটো সুযোগ সুবিধাটো হৈ গ'ল। গতিকে মই ভাবো নিশ্চয়কৈ আমাৰ গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত সিনিয়ৰ সিটিজেন এসোসিয়েশনৰ আমাৰ সভাপতিকে আদি কৰি আমাৰ এডভাইজাৰ সকল নিশ্চয়কৈ ইয়াত আনন্দ পাইছে, আৰু ভৱিষ্যতেও আমি তেনেকুৱাকে বিভিন্ন ধৰণৰ আমাৰ নাটনিসমূহ পূৰণ কৰিবৰ কাৰণে আমি সদায় চেষ্টা চলাই আছো। গতিকে আজি এইটো উদ্বোধন কৰিবলৈ পাই নৈতে আনন্দিত হৈছো, আৰু আজিৰ পৰা যাতে ভালকে এই অফিসখন চলাব পাৰে এইটো মই আমাৰ কমিটি ফালৰ পৰা মই কামনা কৰিছো।